নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহি আছোঁ বাৰ ঘৰলৈ, মানে দেওবাৰ বুলি আজি ভাতৰ নিমন্ত্ৰণ দিছে বাৰ ঘৰত। এয়া আহি পাই গ'লোঁ। আজিনো কি কৰোঁ অকণ দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে মোৰ ভিডিঅ'টো অকণমান শেষৰলৈকে চাই থাকিব। ব'লকচোন সোমাই যাওক, কোননো আছে, আহক মোৰ লগত। মই চেণ্ডেল পিন্ধি আহি গ'লোঁ। এওঁলোক দুয়োগৰাকী হৈছে মোৰ দুগৰাকী বাৰ মাক, আৰু এয়া ডাঙৰ বাৰ ল'ৰা, আৰু এইজন হৈছে মোৰ সৰু ভিনদেউ। গতিকে সৰু বাৰ ঘৰত আজি ভাত খাবলৈ বুলি আহিছোঁ। মানে ডাঙৰ বাৰ যিহেতু ওচৰতে থাকে, চ' তাইও আহি গ'ল, আগে আহি পাইছে বাৰু। লাহেকে আহিব। মই আহি পাওঁতে 1মান বাজিছে, আৰু আহি পাই ডাইনিঙত কোচত ল'লোঁ। তাৰপিছত এয়া দেখিছে চাহ খাবলৈ লৈছোঁ। সময়টো এনেকুৱা হৈছে, চাহ খাম নে ভাত খাম, গতিকে গমটো পাইছে ভাত খাওঁতেতো অকণমান দেৰি হ'বই আৰু তাৰপিছতে আমাৰ সৰু মাইনাৰ ভাত খোৱা সময় হৈছে। সেইকাৰণে তাক ভাত খুৱাওঁতেতো আৰু একদম 2-3জন মানুহ দৰকাৰ হ'বই, আৰু সি গোটেই একেবাৰে এখন ডাঙৰ নাটক ৰচিব, আৰু নাটকখনৰ পিছতহে সি ভাত শেষ কৰে। মানে হয়তো আমাৰ ডাঙৰ মানুহক খুব বেছি একগৰা ভাত খায়, তাকে খাওঁতে তাৰ প্ৰায় 10-ৰ পৰা 15 মিনিটমান সময় লাগে। আৰু তাৰপিছতে এয়া মই এনেই অকণমান মিৰ'ৰ চেলফি ল'লোঁ, আৰু তাক ভিডিঅ' নকৰাকৈ মই থাকিবই পৰা নাই। ইমানেই মৰম লাগে আমাৰ মানে তাক, সেইকাৰণে তাৰ এই নাখৰামিবিলাক মই ভিডিঅ' কৰি ৰাখিছোঁ। আৰু চাওকচোন সি কেনেকুৱাখন কৰে, ভাতকেইটা মুখত লৈ এই আছে। ওচৰতে মিউজিক এটা লগাই দিছোঁ, আৰু সি মিউজিকৰ চাউণ্ড শুনি মাজে মাজে ডান্স কৰি আছে, মাজে মাজে অকণমান কিবাকৈ খাই আছে, আৰু তেনেকৈ তাৰ মানে সময়খিনি পাৰ হৈ আছে। ভিডিঅ'টো মাত্ৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ। আপোনালোকে চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ। এতিয়া প্ৰায় 2:30মান বাজিছে, আৰু আমাৰ ভাত খোৱাৰ সময় হৈ গৈছে। গতিকে ভাতত কি আছিলে আপোনালোকে চাওকচোন। মাছ, বেঙেনা ফ্ৰাই, পোলাও, পাপৰ, মাংস, চালাড, মুৰ্গীৰ মাংস, হাঁহৰ মাংস। সেয়াই আৰু আজিলৈ ইমানেই। সকলোৱে মিলি খাই বৈ ল'লোঁ, আৰু তাৰপিছত এয়া মই গোৱামুৰি চোবাই নিজক অকণমান ভিডিঅ' বনালোঁ। তাৰপাছত সকলোৱে মিলিজুলি একেলগে কথা পাতিলে, আৰু তাৰপিছতে আমি অকণমান বাহিৰলৈ ওলাই আহিলোঁ। ভাবিছোঁ অকণমান এনেই ৰাস্তাটোতে এপাক ফুৰোঁ। আৰু এয়া চাওকচোন, দানিনে মোৰ চুলি কেনেকৈ টানিছে। সি বিৰাট চুলি টানি ভাল পায়, মানে এয়া কৈছে মৰম কৰি দিয়াচোন। সি আকৌ হাঁহি এয়া মাৰি আছে মোক। সি মাৰিলে আকৌ দুখ পায় দেই, সৰু ল'ৰা যদিও। এয়া আকৌ মই ওলাইছোঁ ৰাস্তাৰ ফালে, ৰাস্তা মানে এইটো গলি বাৰহঁতৰ ঘৰৰ পিছফাললৈ। তাৰপিছত ফুৰি মেলি আহি আকৌ অকণমান বহি অলপ পিছত এয়াতো আৰু এয়া থাকিবই, আমাৰ চলিয়ে থাকে। সি আৰু চবৰে মৰমৰ যেতিয়া পিছত অকণ টাইম, তাৰপিছত অকণ টাইম এনেকৈয়ে এনজয় কৰে। আৰু গতিকে সিমানেই আছিলে। এতিয়া ঘৰ যোৱাৰ সময় আহিছে, গতিকে অকণমান তাক কোচত লৈ মেলি আৰু ভাবিছোঁ ঘৰলৈ যাওঁগৈ। এয়া আৰু কিছু সময়ৰ পিছতে আমি ঘৰত যামগৈ, সেয়েহে অকণমান এনেই বহিছোঁ। তাৰপিছতে বায়ে মোক সুধি আছে যে ব'লা বাহিৰৰ পৰা অলপ ফুৰি আহোঁ। গতিকে এনেই অলপ ওলাই গ'লোঁ, গোটেইখিনি ওলাই আহিলোঁ। আৰু তাৰপিছত ভাবিছোঁ অকণমান এনেই পিছফালে চাই আহোঁ, আৰু এয়া যোৱা সময়ত গোটেই মাত লগাই। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। এয়া মই ঘৰ পালোঁহি।